দেশৰ ভৱিষ্যত শিশুসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সকলো দিশৰ উৎকৰ্ষ সাধনৰ লগতে সামাজিকৰণৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰি আহিছে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতে। উঠি অহা প্ৰজন্মক গুৰুজনাৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰি আহিছে প্ৰতি বছৰে গুৰু জয়ন্তী। গুৰুজনাৰ ৫৭৪ সংখ্যক গুৰু জয়ন্তী অনুষ্ঠান এইবাৰ তিৰুৱাল গাঁৱৰ প্ৰজ্ঞাকানন মইনা পাৰিজাতৰ উদ্যোগত তথা নকছাৰী আছু আৰু তিৰুৱাল শাখা আছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দেওবাৰে অনুষ্ঠিত হয়। শিশু চেমনীয়াসকলৰ মাজত অনুষ্ঠিত হয় ৰচনা, চিত্ৰাংকন আৰু বিভিন্ন নৃত্য প্ৰতিযোগিতা। মূল সভাখন পৰিচালনা কৰে জোনালী মইনা পাৰিজাতৰ মইনা অভিনৱ গগৈয়ে। জুবলি গগৈৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে মধ্য যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ চেমনীয়া স্বাগতৰ পৰা উদ্বোধক হিচাপে অন্তৰীপ গগৈ, বিশিষ্ট অতিথি হিচাপে কংকনা গগৈ আৰু জিলা মইনা পাৰিজাতৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। পূব যোৰহাট আঞ্চলিক শিশুসকলৰ সকলো
চনত 14 ছেপ্টেম্বৰ তাৰিখে 50 বছৰ অতিক্ৰম কৰিছে। এই 50 বছৰীয়া অনুষ্ঠানটিয়ে শিশুসকলৰ মৌখিক বিকাশ, তেওঁলোকৰ সাংস্কৃতিক বিকাশ, শাৰীৰিক বিকাশ, অন্যান্য বিভিন্ন দিশত সমাজৰ কল্যাণমুখী চিন্তা, এই সকলোখিনি উন্নতিকল্পে আগুৱাই নিয়াৰ লক্ষ্য উদ্দেশ্য বুকুত বান্ধি এই অনুষ্ঠানটো আগবাঢ়িছে। আৰু ভৱিষ্যতেও এই অনুষ্ঠানটোৱে যিবিলাক ইতিবাচক চিন্তা, সেই ইতিবাচক চিন্তাবোৰ এটা পৰিকল্পিত আঁচনিৰে এটা প্ৰণালীবদ্ধ ব্যৱস্থাৰ অনুষ্ঠানটিৰ যোগেদি কণ কণ শিশুসকলক লৈ যোৱাটোৱেই এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য। আজি এই অনুষ্ঠানত কিমান চেমনীয়া শিশু কিমান এই অংশগ্ৰহণ কৰিছে? অনুষ্ঠানটোত 21খন পাৰিজাত শাখাৰ প্ৰায় 250 শিশু আৰু প্ৰায় 200 চেমনীয়া ইয়াত সমগ্ৰ উৎকৰ্ষ সাধনৰ কাৰণেও যোৰহাট আঞ্চলিক মইনা পাৰিজাতে প্ৰতি বছৰে শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱটি অনুষ্ঠিত কৰি আহিছে। আৰু এই অনুষ্ঠানটিৰ যোগেদি আধ্যাত্মিক উৎকৰ্ষ সাধনৰ চিন্তাৰ বাদেও গুৰুজনাৰ যি সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাক অনুধাৱন কৰা, অনুভৱ অনুভূতিৰ দিশক আগবঢ়াই লৈ যাবৰ কাৰণে যোৰহাট আঞ্চলিক মইনা পাৰিজাতে আজি 50 বছৰ কালেই শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱটি